গীতাত অৰ্জুনে সাংখ্য যুগৰ 54 নং শ্লোকত শ্ৰীকৃষ্ণক সুধিছে যে স্থিতপ্ৰজ্ঞ মানে কি আৰু এই স্থিতপ্ৰজ্ঞৰ লক্ষণ কি আৰু এই স্থিতপ্ৰজ্ঞই আমাৰ শৰীৰত কিদৰে গমন কৰে। এই প্ৰশ্নৰ উত্তৰত শ্ৰীকৃষ্ণই অৰ্জুনক এটা খুব সুন্দৰ উত্তৰ দিছে। শ্ৰীকৃষ্ণই কৈছে যে যেতিয়া মানুহে মনৰ পৰা উৎপন্ন হোৱা যিমানবিলাক আছে কামনা, সেই কামনাবিলাক যেতিয়া ত্যাগ কৰিব পাৰিব আৰু সেই ত্যাগ কৰাৰ পিছত যি এটা বিশুদ্ধ মনৰ উৎপন্ন হ'ব, সেই বিশুদ্ধ মন আত্মাত সন্তুষ্ট হ'ব লাগিব। অৰ্থাৎ যি প্ৰজ্ঞাত স্থিত সিয়ে হৈছে স্থিতপ্ৰজ্ঞ। আৰু শ্ৰীকৃষ্ণই কৈছে যে স্থিতপ্ৰজ্ঞই ইন্দ্ৰিয় তৃপ্তিৰ যি কামনা সেয়া সকলো ত্যাগ কৰে আৰু আত্মাৰ যি বিশুদ্ধতা তাতেই পৰমানন্দ লাভ কৰে। অৰ্থাৎ কোনো স্থিতপ্ৰজ্ঞ ব্যক্তি সেয়া হয়তো আধ্যাত্মিকতাত তেওঁ বিশ্বাসী বা তেওঁ ভগৱানৰ ভক্ত, যি ভগৱানত ৰত আছে, সেই ব্যক্তিৰ কাৰণে স্থিতপ্ৰজ্ঞটো সহজ। আৰু যিসকলে ভগৱানত বিশ্বাসী নহয় বা আধ্যাত্মিকতাত বিশ্বাসী নহয় তেওঁলোকৰ কাৰণে এয়া কিন্তু বৰ কঠিন কাম। শ্ৰীকৃষ্ণই ক'বলৈ বিচৰা কথাটো এইটোৱে যে তেওঁ কৈছে যে ইন্দ্ৰিয় তৃপ্তি অৰ্থাৎ আমাৰ চকুৱে যোনবিলাক বস্তু দেখি পেলাই তৃপ্তি লাভ কৰে বা আনন্দ লাভ কৰে সেইবিলাক আচলতে আচল সুখ নহয় বা এইখিনিয়ে আমাক স্থিতপ্ৰজ্ঞ হিচাপে নুবুজে। আৰু শ্ৰীকৃষ্ণই কৈছে যে আত্মাৰ যি আনন্দ আমি সেয়া আনন্দ লাভ কৰিবৰ কাৰণে আমি আত্মাতে সেয়া বিচাৰি ল'ব লাগিব। যোগে যিদৰে নিজৰ উষ্ণতা পাবৰ কাৰণে বেলেগৰ সহায় ল'বলগীয়া নহয়, ঠিক সেইদৰে আমাৰ আত্মাত যি সুখ আমি পাব লাগে সেয়া আমাৰ আত্মাতেই আছে। গতিকে সেইগৰাকী ব্যক্তি স্থিতপ্ৰজ্ঞ হিচাপে নিজকে পৰিচিত কৰিব পাৰে যে যি আত্মা, সেই আত্মাৰ আনন্দ আমাৰ আত্মাৰ ভিতৰতে আছে। আত্মাভিমুখ জীৱাত্মাই বাহিৰলৈ গৈ বিভিন্ন আনন্দ বিচাৰি থাকে আৰু এই আনন্দ বিচৰাৰ কাৰবাৰটোকে তেওঁ কৈছে যে এয়া হৈছে কামনা। আৰু এই কামনাই আমাৰ আত্মাৰ ওপৰত তৰপে তৰপে চামনি বহায়, যাৰ ফলত আমি আমাৰ নিজৰ আত্মাটো আমি নেদেখা হৈ যাওঁ। আৰু সেই আত্মা আমি যেতিয়া নেদেখোঁ তেতিয়া আমি প্ৰকৃত সুখ লাভ কৰিব কেতিয়াও নোৱাৰোঁ। আৰু শ্ৰীকৃষ্ণই কৈছে যে যিসকলে গম পায় যে মোৰ ভিতৰতে, মোৰ নিজৰ আত্মাৰ ভিতৰতেই সকলো আনন্দ, সকলো সুখ মোৰ ভিতৰতে, মোৰ নিজৰ আত্মাতে আছে, তেওঁলোকক শ্ৰীকৃষ্ণই ব্ৰহ্মজ্ঞানী হিচাপে অভিহিত কৰিছে। যিসকল আধ্যাত্মিকতাত বিশ্বাসী তেওঁলোকে যোগাভ্যাসৰ দ্বাৰা এই আত্মাৰ যি সুখ এয়া লাভ কৰিব পাৰে। অৰ্থাৎ স্থিতপ্ৰজ্ঞ হৈছে আমাৰ আত্মাৰ ভিতৰলৈ আমি নিজকে আৱিষ্কাৰ কৰি কৰি গৈ থাকোঁ। আমাৰ ভিতৰতে আত্মা, আমাৰ নিজৰ ভিতৰতে আমি নিজেই, আমাৰ নিজৰ ভিতৰতে আমাৰ সকলো যে সুখ আমাৰ উপলব্ধ এই কথাটো আমি উপলব্ধি কৰিব পাৰিব লাগিব। আৰু তেতিয়াই আমি স্থিতপ্ৰজ্ঞলৈ আমি উন্নীত হৈ যাম। আৰু তেওঁ কৈছে যে স্থিতপ্ৰজ্ঞ ব্যক্তিয়ে, সকলো ব্যক্তিয়ে হৈছে ভগৱান বিশ্বাসী বা আধ্যাত্মিকতাত বিশ্বাসী। স্থিতপ্ৰজ্ঞ ব্যক্তিয়ে কিন্তু চাক্ষুষ দৃষ্টিৰে যিবিলাক কামনা আমি কৰোঁ সেই কামনাবিলাকক কেতিয়াও বিশ্বাস নকৰে বা নিজৰ ভিতৰত যি সুখ আছে, নিজৰ ভিতৰলৈ যি সোমাই যোৱা সেই কথাটোত স্থিতপ্ৰজ্ঞসকলে বিশ্বাস কৰে। স্থিতপ্ৰজ্ঞ হ'বৰ কাৰণে আমি বাহিৰৰ জগতখনত বিচাৰিলে নহ'ব। আমি স্থিতপ্ৰজ্ঞ হ'বৰ কাৰণে আমি আত্মাৰ ভিতৰত যি আমাৰ আত্মা সেই তাকে আমি বিচৰাটো উচিত।